Hello everyone, welcome to my another mini vlog. পোনপ্ৰথমে সকলোকে ভোগালী বিহুৰ ওলগ জনাইছোঁ। আজি যিহেতু উৰুকা, এয়া ৰাতিপুৱাই খুৰাহঁতৰ পুখুৰীৰ পৰা দুটা মাছ ধৰিলে। 4 কেজি ওচৰা-ওচৰিয়ে হ'ব। এটা আমি ৰাখিলোঁ, এটা বেছি দিলে আৰু এফালে খুৰাহঁতে লাগি গৈছে, মানে খুৰা, ভাইটি, ককাহঁতে লাগিছে মেজি বনাবলৈ। আৰু মই তাৰ মাজতে আৰু পিঠা বনাইছোঁ। ভাবিলোঁ মালপোৱাকেইটা বনাই লওঁ আৰু এইফালে সন্ধ্যা লাগিলে যিহেতু আমি আহিলোঁ। খুৰাহঁতৰ ঘৰতে ভোজটো খাইছোঁ আমি 5 ঘৰ মিলি। এয়া পাচলিখিনি কাটি লৈছোঁ সকলোৱে মিলি পেলাই, আৰু তাৰ মাজতে চাহ তাহো খাই ল'লোঁ বাৰু। এইফালে ভাইটিহঁতে কৰিছে মাংস যিহেতু পুৰিব, ষ্টিকডালত ভৰাই লৈছে, আৰু এইফালে মায়ে চুঙাত দিব মাংস, এইফালে সেইকাৰণে চুঙাত ভৰাই লৈছে। আৰু এইফালে আমি পুৰি ল'লোঁ। পুৰা পালটো যিহেতু মোৰে আছিলে। এইদৰে সকলোৱে মিলিজুলি আমি উৰুকাৰ ভোজটো খালোঁ। আজিলৈ আহিছোঁ তেনেহ'লে, বাই।